ঘৰত আছানে? মই বহিয়ে লওঁগে যিহে গৰম চকু বেমাৰটোপা এৰাবলৈ নাই চচমা। বোৱাৰী চাহ একাপ দেচোন, ইমানে গৰম। আহিব ল এই বুঢ়ীজনী উস্তাদি বুঢ়ী, গোটেই গাঁওখন ঘূৰি আহিছে চাগে, এতিয়া খাবলৈ বিচাৰিবি। চাহ একাপ দিয়াচোন। বোৱাৰীকজনীয়ে যে ঘৰৰ কাম কৰিছে সেইটো খবৰে নাই তাই। উস্তাদি এই বুঢ়ীজনীক দেখিব মন নোযোৱা হ'ল কেলে জানো। সোনকালে মৰিলেই ভাল পাম মই। একদম ঘৰৰ সকলো কাম কৰিব লাগিব এতিয়া। গৈছো ৰ'ব। বোৱাৰীজনীয়ে এবাৰ ক'লে নুশুনে নহয়। বোৱাৰী চাহ একাপ আনাচোন। গৈছো ৰ'ব দেই, ৰ'ব। মই ভাজি বনাইছো, ৰ'বচোন। জলদি আকৌ। ৰ'ব ক। এই মাজনী অকণ বেছি। মা চাহ লওক খাওক। দে চাহখিনি বনাওঁতে ইমান টাইম লাগে নে? এই নহয় মানে অকলে চাহ খাই পেট ভৰাই থাকিব নোৱাৰো নহয় মই। ভাত পানী হ'ল যদি ভাত খোৱাৰ ব্যৱস্থা কৰিবি যা। ঠিক আছে কৰিছোগে বাৰু। বুঢ়ীজনী অকণমান বেছি। এই বুঢ়ীজনী অকণমান বেছি চাহ খাই পেট নভৰে হেনো তাই। চাহকণ দিছোঁ যে সেইটোৱে বহুত বুলি ভাবিব লাগে। এতিয়া আকৌ ভাত খুজিছে, ভাত হোৱাই নাই। জুইয়ে কিমান আমনি কৰিছে মইহে জানো। ভাল বুঢ়ী এজনী। বোৱাৰী এইফালে আছোন। গৈছো ৰ'ব। জলদি চাহত ইমান চেনি দিছে এজনীয়ে, মাথাটো গ'ল চাগে অকমান। মা মাতিছিলে। তুমি মাথাটো গ'ল নেকি? চাহত যে ইমান চেনি দিছ। মই চেনি নাখাম বুলি জানা না চাহত? কিয়নো চাহত দেখোন চেনি ঠিকেই দিছিলো মই। ইমান কম দিছে মোৰ চেনি খালে এলাৰ্জি হয় বুলি জানা নাই? মোক কি খুৱাই কিনে মাৰিব খুজিছ? এই নহয়, মই মানে দুবাৰ দি পালো চাগে। পিছফালে গৰুকেইটা চাবলৈ গৈছিলো যে সেইকাৰণে। মা মা ভাত খাওঁহি দেই। মই ভাত দিছো। পানী অকমান আনি আনিছো। মা এই বুঢ়ীজনী আকৌ ভাত খাবলৈ আহিব নোৱাৰে এতিয়া। বিয়াখনো হেৰি কৰিব নোৱাৰে বেছি অকমান। এই বুঢ়ীজনী আকৌ মাতিব লাগিব এতিয়া। শুই আছেগে চাগে গৈ কেনে। মা জলদি আহক। ৰ গৈছো। ভাত দিলেই চাগে খাংগে। এইবিলাক শাক দিছে। মা ৰ'ব দেই, মই পানী অকমান হেৰি কৰি দিছো। এতিয়া মই পানী অকমান ছিটিয়াই দিছো। আপুনি হাত ধুলে নে? নাই ধোৱা। লগ ধুই লওক কিনাৰতে। চকু বেঙাটো অকমান ভাল পাইছো নহয়। চশমাখন খুলিয়ে থওঁ। এইডাল কি আকৌ? এইডাল চোন চুলি নিচিনাহে দেখাইছে। এইডাল চোন চুলি। বোৱাৰী মা এইফালে আছোন। কিয়? তই এইফালে আহিব কৈছো নহয়। বুঢ়ী আজি গালি পাৰিব আকৌ কিবা এটা মানে অঘটন ঘটিলে। মা ভাতত এইডাল কি ওলাইছে? কি? মাই গড, কি হ'ব এতিয়া? মা কিবা কৈছে শুনিয়ে নাপাইছো। ভাতত এইডাল কি ওলাইছে তই নিজেই চাচোন। এইডাল এই মাথাটো খজুৱাইছিলে যে ধোৱা নাছিলো কালি। সেইকাৰণে মানে হয় আৰু। একো নাই মই পেলাই দিছো। আপুনি খাওক। এইবিলাক কি চব্জি দিছ? অকল আলু ভাজি যে, সদায় আলু ভাজি। আপুনি মাছ মাংস আনি দিব আকৌ, মই বনাই দিম নহয়। মোৰ মুখে বেছি কথা নকবি বুজিছ? এই বোৱাৰীজনী অকমান বেছি হুন্দা ভাতখন খুৱাই কিনে মোক মাৰিব খুজিছে চাগে। খাং আৰু এনেকে। এই শুকান ভাতদম কেনেকে গিলো হয়? এই ডিঙিত লাগি দিছে। পানী অকমান এনেকে খাই লওঁ। এইবিলাক ভাত আৰু খাব নোৱাৰি দেই। আৰু নাখাওঁ বুলি কয়। মা আৰু কিবা লাগে নেকি? আৰু একো নালাগে, ভাতখিনি লৈ যাব। নাখাং। ভাত একো নাখাঙো। হাতখনেই ধুই লওঁগে। খাবলৈ নোৱাৰি নহয়। চচমাযোৰ লৈ ল'ম। চচমাযোৰ নল'লে মোৰ নহ'ব নহয় কাম। এনেকে যাব লাগিব বুঢ়ী বয়সত।
বুঢ়ী ক'ৰপৰা আহিলে? চহৰখন ঘূৰি আহিলোগে আৰু এই ভাত কোনে নাখালে? এইবিলাক মই এনেই হৈছে নষ্ট এনেই হৈছে ভাত ইয়াত ভাত পেলাই থৈছে। ঐ মা ক'ত গ'লে এইবিলাক? আহি গ'ল আৰু এই মতা সেইটো কেলে জন্ম দিলো জানো এইটো গৈছো ৰ মাতি আছ ইমানকে এই ভাত চাত ইয়াত কোনে নাখালে পেলাই থৈছে? তোৰ আইতাৰে কৰিলে এইবোৰ কাম জানো মই ভাত খাব দিলো নেখালে চুলি এটা ওলালে কাৰণে তই এনেই আহিছে নেকি এইবোৰ সুধি ল'ব লাগে আগত মুখে দুখ দিব বিচাৰে ভাতকেইটা কাৰণে মুখে গালি পাৰিছে মই থাকিলে শান্তি পাব নেকি সিহঁতি তই এতিয়া আহিলি মদ খোৱা বুৰন্তাহি যা কৈ দিবি খাই ল'বিগে এইটো মোৰ কথা মই খাওঁ নাখাওঁ কি মোৰ কথা ছয় পকল কি তোৰ মতে হ'ব নেকি কি হ'ব এইবোৰ ইমান নষ্ট কৰিছ ভাত শাক পইচা এনেই আহিছে মোক পইচা লাগে দে পইচা দে মোক বাপেৰ মুৰাটো তোৰ মোক পইচা লাগে মোক গেলা গেলা মদখন খাই আহি কেনে মোৰ ওচৰত কথা ক'ব নাহিবি একেবাৰে মুখ বন্ধ কৰি থাক মই আকৌ কেনেকৈ কথা ক'ব লাগে সেইবোৰ চিনি নাপাওঁ মই নাজানো মোক পইচা লাগে মোক পইচা লাগে দে তই মোৰ মুখে মুখে অকণমান কথা নকবি একেবাৰে মনে মনে শুই থাকগে যা মোক পইচা লাগে মই এতিয়া যাওঁ এফালে পইচা নিদিয় নিদিওঁ মই পইচা ক'লো নহয় তই নিদিয় ৰ মই আহিছোঁ ৰ মই আৰু খাই দিব দে মোক ৰ কঁকাল দুখিছে মোৰ বাচ্চাটো নাযাবি তহঁতৰ যদি ইমানেই দুখ আছে ময়ে যামগে ক'ত যাওঁ তই বুঢ়ী মই লাখুটিডাল লৈ আহিম ৰ ভাত খাব নিদিলে নাখালি কেলে ভাত শুকান ভাত কেনেকে খাম কি শুকান ভাত কেনেকে খাম ভাত খাব নোৱাৰিলে তেতিয়া বহি থাক আকৌ তই ক'লৈ লৈ যাৱ ঘৰত কোন আছে মই আছো কি লাগি পাইটি এটা আনকচোন ৰবা ইমানটা লাগে জলিয়া মই দিয়াতে দিয়ে দিছো দেই আৰু এইখিনি হেৰি পানী কিবা খাবলৈ আন আকৌ লগত নাখাম নি এইবোৰ আচাৰ আছে আচাৰ দিলে হ'ব নাই আজি মাংস শেষ হৈ গ'ল মানে কেলে মাংস নাই তই মাংস আনিবগে লাগিব দাদাই আনিব লাগিব হ'বই লাগে মাংস আনি পেলাই আচাৰ লগত খাই নে নাখায় নাখাওঁ খাই দিয়ক কিন্তু দিনৰ পাহাৰ ৰং চঙীয়া মানে গম পালোঁ ই আকৌ গ'লগে ন ৰখা মদো ভাতিখনে ভাঙি থৈ আহিমগে সদায় মদ খাব যায় এনেকৈ হ'লে দেখোন ল'ৰা মৰিয়ে থাকিব তোকো আজি মই সুদাই নেৰো আজি একদম আজি একদম বুঢ়ী লাঠি লৈ আহিছোঁ বুঢ়ী শুই আছে একদম ভালকৈ থুলাই দিম আছে আৰু আজি মদে ভাতিত ভাঙি থৈ যাম সেইজনীকো একদম সুদাই নেৰো আজি মোৰ তাই মদ দি কেলে ইয়াক খাবলৈ ভাতকৈ ক'ত গ'ল আজি ক'ত গ'ল তই ইয়াত আছ সেইজনী ক'ত গ'ল সেইজনী যা তই ঘৰলৈ গ'ল তই ঘৰলৈ গ'ল তই আজি ঘৰলৈ গ'ল চিধা তই বুলি গ'ল নকবি নাই বল ঘৰলৈ গ'ল আৰু সেইজনী ক'ত গ'ল মৰা সজীজনী তই ঘৰলৈ গ'ল কৈছিল নাই ঘৰলৈ গ'ল চিধা ঘৰলৈ গ'ল আজি যাব যদি মই খাওঁ কেনে তোৰ আজি একদম মুখ চুখ ভাঙি দিমগে কাম ধান্দা নাই বেলেগৰ ল'ৰাই চাকৰি পাইছে তই কি কৰিছ তই অকল মদ থবা খাই এনেকে শুই থাকিলে নহ'ব নহয় বিয়া চিয়া পতাটো ধান্দা নাই আহিবি সোনকালে যদি কাম চাম কৰিব কাম কৰিবলৈ যদি নোৱাৰ তেন্তে নকৰিবি ঘৰতে থাকিবিচোন আৰু যদি বোৱাৰী আনিব নোৱাৰ তেন্তে ঘৰ কাম চাম কৰিবি মোক পইচা কোনে দিব পইচা মোক দে কি পইচা লাগে কেলে কি মোৰ চলিব নালাগে নি ইফালে যাব লাগে তই কাম কৰিলে নিজে পইচা পাবি মই কি কাম কৰিব পাৰোঁ নেকি ঘৰত ইমান কাম কৰিছে ঘৰত কৰিবি কম কাম চাম বাহিৰৰ কাম নকৰ যদি মোক বাহিৰৰ পৰা আনিম নহয় কৰিলোঁ হ'লো নকলেও নোৱাৰে দুইজনী পাব লাগে হ'ব আৰু আজিৰ পৰা মই বোৱাৰীক কষ্ট নিদিওঁ বোৱাৰী এফালে আহাচোন বোৱাৰী এফালে আহা আকৌ গৈছোঁ ৰ'বচোন মই এই ভুইজনী আকৌ মাতিলে মোক মানে বোৱাৰী আহা আকৌ গৈছোঁ মা কিয় মাতিছিলে কওকচোন আজিৰ পৰা মই বোৱাৰী তোমাক কষ্ট নিদিওঁ আৰু ল'ৰাটোকো চলি দি মদ খোৱাবলৈ হেৰি কৰিব এতিয়া মদ নাখাব ক'বা আমি দুজনী ভাত বনাওঁগে বৌ মা আজি পৰা আমি দুজনী মিলি থাকিম বোলো